হেল্ল' বন্ধুসকল, মই আজি আপোনালোকৰ মাজত আকৌ উপস্থিত হ'লোঁ ভাৰতবৰ্ষৰ 10টা সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰলৈ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল লাগিব আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব। এটা প্ৰশ্নৰ উত্তৰ দিবলৈ আপোনালোকক 10 ছেকেণ্ডকৈ সময় দিয়া হ'ব আৰু 10 ছেকেণ্ডৰ ভিতৰত যদি আপোনালোকে প্ৰশ্নটোৰ উত্তৰটো বিচাৰি নাপায় তেনেহ'লে ভিডিঅ'টো পজ কৰিব আৰু শুদ্ধ উত্তৰটো কমেণ্ট বক্সত দিবলৈ চেষ্টা কৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক ক'ব বিচাৰোঁ যে আপুনি যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বটনটোৰ কাষতে থকা বেলটো বজাই দিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব আৰু এই ভিডিঅ'টো নজনাসকললৈ শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি আমাৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই তেনেহ'লে ডিছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে, লিংকসমূহত ক্লিক কৰি চাব পাৰে। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। 1 নম্বৰ প্ৰশ্ন, ভাৰতত শিক্ষিতৰ হাৰ কিমান? আপুনি জানেনে বাৰু? আৰু যদি জানে তেনেহ'লে 10 ছেকেণ্ড শেষ হোৱাৰ আগতে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে শতকৰা 68.8%। 2 নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? আপুনি জানেনে বাৰু? আৰু যদি জানে তেনেহ'লে চোৱাৰ আগতে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে সাৰনাথৰ অশোক স্তম্ভ। 3 নম্বৰ প্ৰশ্ন, ভাৰতত সাগৰীয় জাহাজৰ বন্দৰৰ সংখ্যা কিমান? আপুনি জানেনে বাৰু? আৰু যদি জানে তেনেহ'লে শুদ্ধ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে 178টা। 4 নম্বৰ প্ৰশ্ন, ভাৰতত বিমানবন্দৰৰ সংখ্যা কিমান? আৰু যদি আপুনি জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰক। ইয়াৰ উত্তৰ হৈছে 88টা। 5 নম্বৰ প্ৰশ্ন, ভাৰতত মেডিকেল কলেজ কিমান আছে? আপুনি জানেনে বাৰু? আৰু যদি জানে তেনেহ'লে 10 ছেকেণ্ড শেষ হোৱাৰ আগতে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে 152খন। 6 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোন ৰাজ্যত জনসংখ্যা আটাইতকৈ বেছি? আপুনি জানেনে বাৰু? আৰু যদি জানে তেনেহ'লে শুদ্ধ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে উত্তৰ প্ৰদেশত। 7 নম্বৰ প্ৰশ্ন, ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান কি? আপুনি জানেনে বাৰু? আৰু যদি জানে তেনেহ'লে 10 ছেকেণ্ড শেষ হোৱাৰ আগতে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে ভাৰত ৰত্ন। 8 নম্বৰ প্ৰশ্ন, ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান কি? আৰু আপুনি যদি উত্তৰটো জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে পৰমবীৰ চক্ৰ। 9 নম্বৰ প্ৰশ্ন, ভাৰত স্বাধীনৰ পাছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? আপুনি জানেনে বাৰু? আৰু যদি জানে তেনেহ'লে শুদ্ধ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে গোপীনাথ বৰদলৈ। 10 নম্বৰ প্ৰশ্ন, ভাৰতৰ চাৰিসীমাৰ দৈৰ্ঘ্য কিমান? আৰু আপুনি যদি উত্তৰটো জানে তেনেহ'লে চোৱাৰ আগতে কমেণ্ট বক্সত কমেণ্ট কৰক।
আৰু ইয়াৰ উত্তৰ হৈছে 15,200 কিলোমিটাৰ। তেনেহ'লে বন্ধুসকল, আমাৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিল এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এই ভিডিঅ'টো নজনাসকললৈ শ্বেয়াৰ কৰি দিব, আৰু একেবাৰে সকলোলৈকে ধন্যবাদ জনালোঁ।